তেখেতকো আমি আমাৰ সদস্যগৰাকীক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া ঠেঙালকছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কেশৰাম বৰা ডাঙৰীয়া, সদস্য কেশৰাম বৰা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে সন্মানীয় গাঁৱৰ নিবাসী তেখেতৰ স্বামী ইতিমধ্যে স্বৰ্গীয় হৈছে ফণীধৰ ঠেঙাল। তেখেতক এখনি চেক প্ৰদান কৰিছে 2000 টকাকৈ প্ৰদান কৰিছে মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ চৌধুৰীদেৱে। আজি 17 নং পাভল আলোক সমষ্টিৰ সমূহ ঠেঙাল জনগোষ্ঠীয় ৰাইজে আমাক ঠেঙালকছাৰী কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে আমাৰ গোটেই কাউন্সিলখনক নিমন্ত্ৰণ কৰিছিল সম্বৰ্ধনা জনাবৰ কাৰণে। আমি আমাৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক আমি অনুৰোধ কৰিলোঁ যে আচলতে ৰাইজৰ লগত আমি মত বিনিময় কৰি ৰাইজৰ দুই এষাৰ কথা শুনি পেলাই বা অঞ্চলটো কিছু পৰিবহণ কৰি যিসকল ৰাইজৰ মানে অভিমত এইখিনি লৈ পেলাই সমাধান কৰাৰ এটা ব্যৱস্থা কৰিব লাগে। এনেকুৱা এটা মনস্থ কৰিয়েই আমি আজি পাভল আলোক এই সমষ্টিটো গোটেইটো সমষ্টি বালিগাঁৱৰ পৰা সোমাই এইফালে নিৰ্জৰি কৰি দলপা পথাৰ এনেকৈ ইত্যাদি কৰি গোটেই সমষ্টিটো এপাক ঘূৰি পেলাই ইয়াত আমি অৱস্থান কৰিছোঁ। এই সভাখনত আমি বিশেষকৈ যিখিনি কাৰ্যসূচী আমি হাতত ল'ব পাৰোঁ আঁচনি, এইখিনি জৰিয়তে ৰাইজক কেনেধৰণে উপকৃত কৰা হ'ব এই কথাখিনি আজি আলোচনা হৈছে। কিবা পদক্ষেপ লৈছে নেকি? নতুন পদক্ষেপ মানে সাধাৰণতে আমি জাতিটোৰ বিকাশ সাধনৰ ক্ষেত্ৰত শিক্ষা বিভাগটো আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰডাক্টিভ স্কিমৰ জৰিয়তে মানে উক্ত লোকসকলক উপকৃত হোৱাৰ কাৰণে আমি বিশেষ ভূমিকা লোৱা হৈছে। ইয়াৰ উপৰিও অন্যান্য বহুতো আমাৰ 34টা বিভাগত যিমানবিলাক মানে আঁচনি আছে সকলোবিলাক যাতে প্ৰত্যেকটো সমষ্টিতে পাব পাৰে তাৰ ব্যৱস্থা সমবিতৰণৰ ব্যৱস্থা কৰা হ'ব।